নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে নয়ন শইকীয়া চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ মোৰ খেতি সৰিয়হনিৰ মাজলৈ। এইডৰা হৈছে মোৰ সৰিয়হ, আৰু সৰিয়হখিনি আপোনালোকক এইটো কাৰণে দেখুৱাম বুলি ভাবিলোঁ। বতৰটো যদি ভাল হ'লহেঁতেন, এইবাৰ বৰষুণৰ প্ৰভাৱটো খুবেই কম। এইবাৰ যেতিয়া সৰিয়হ আমি কৰোঁ তেতিয়া বৰষুণ খুব দি থাকে, আৰু বৰষুণ হ'লে পুলিখিনি অকণমান ষ্ট্ৰং হয়। কিন্তু এটা বৰষুণ নিদিয়াকৈ সৰিয়হ ইমানেই ধুনীয়া হ'ল, কি কথা নাজানো। এতিয়া আপোনালোকক মই সৰিয়হখিনি দেখুৱাইছোঁ, চাওক আপোনালোকে এবাৰ। ভিডিঅ'টো ইমানেই আছিলে আজিলৈ বন্ধুসকল। ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাইছে, নিশ্চয় এটা ছাবস্ক্ৰাইব কৰি দিব বুলি মই নিশ্চয় আশা ৰাখিলোঁ, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক বহুত অনুপ্ৰাণিত কৰে নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে। তো আজিলৈ ইমানেই আছিলে। থেংক ইউ, জয় হিন্দ।